নব ঘৰত আছেনে? মই এই শৰ্মানী নহয় জানো? সঁচাকৈ দেই, একদম সময় নাই এই ভৰ দুপৰীয়াখনত কিহে পালে বাৰু? অকণমান টোপনি যাওঁ বুলি ভাবি পেলাই চোফাখনতে পৰি বহিছিলোঁহে। সঁচাকৈ পাই। শৰ্মানী নেকি? মই ভিতৰতে আছোঁ, আহক ভিতৰলৈ সোমাই আহক। বহা এইখিনিতে বহা। মই অকণমান দুপৰীয়া এইখিনিতে বহি পেলাই কেতিয়াবা অকণমান টোপনি যাওঁ, তাকে বহিছিলোঁহে। বহা। নবৈ বৰ বেয়া টাইমত আহিলোঁ দেই। আপুনি শুৱক নহ'লে, মই যাওঁ। নালাগে বহা আহিছা আকৌ তুমি বহাচোন বহা। আপুনি ইমান জোৰ কৰিছে যদি বহোঁ আৰু পাই। দুপৰীয়া ভাতকেইটা খাই পেলাই বিচনাখনতে বহি আছিলে, ভাবিলোঁ মোৰ নবৌ ওচৰৰ পৰাই আহোঁচোন, বহুত দিন যোৱা নাই। বাকী আপোনাৰ খা খবৰ কেনেকুৱা, ভালনে? ভাল কৰিলা আকৌ আহিলা, এনেকৈ আহিব লাগে মাজে সময়। আমাৰো দিয়াচোন কথা চথা পাতিবলৈ লগ এটা লাগে নহয়, তোমালোকৰ এনেকৈ আহিলে ভালেই লাগে দিয়াচোন। ভালেই কৰিলা আহিলা। ককাইদেউ নাই চাগে ন, ডিউটি গ'ল? আৰু টুটুকণ নাই নি? ককাইদেউ ডিউটিলৈ গ'ল আকৌ। পাবহি অকণমান দেৰি পিছতে বাৰু। টুটুকণ চাকৰি পালে নহয়, গম নোপোৱা নেকি তুমি? পাওঁ কেলৈ গম নাপাওঁ? গোটেই গাঁওখনে গম পায়, আমিনো গম নাপাওঁনে আৰু। পিছে আপোনালোকে পাৰ্টিটোহে দিয়া নাই, দিব আকৌ। ডাঙৰ খাচী এটা কাটি ভালকৈ পাৰ্টি এটা খাব লাগিব ন। দিব লাগিব ৰ'বা, চাকৰিটো পাইছেহে, জইন কৰিছেহে মঙলবাৰে। আমি আৰু লাহেকৈ পাৰ্টিটো দিম দিয়াচোন, কেলৈ নিদিম বাৰু। তুমি বহাচোন, মই পটককৈ পাকঘৰৰ পৰা আহোঁ, তোমালৈ চাহ অকণ আনো। পিছে হেৰি নহয়, তুমি চাহত চেনি আৰু গাখীৰ দিয়া চাহ খোৱা নে নোখোৱা? আজিকালি আকৌ সুধি ল'ব লাগে নহয়, মানুহবোৰ নহ'লে ডায়েবেটিছ, কিবা গেছ, ধেৰবোৰ বেমাৰ আজাৰ থাকে ন, সেইকাৰণে আজিকালি মই চাহ দিয়া আগত সুধিয়ে লওঁ। নাই নব, মোৰ সেইবোৰ বেমাৰ নাই নহয়। খালি মই যেনিবা চাহত চেনি নাখাওঁ আৰু। গাখীৰ চাহ খাওঁ, কিন্তু আপুনি দিয়ে যদি আৰু দিব পাৰে আৰু। ঠিক আছে, তুমি বহাচোন দেই, মই আহি আছোঁ অকণমান। তাইক পাৰ্টি লাগে? মোৰ ল'ৰাটো চাকৰি পাইছে, মই তাইক পাৰ্টি দিব লাগে? তাইক কিমান পাৰ্টি খুৱাইছে? ছোৱালীজনী কিমান মনে বিয়া দিলে, পাৰ্টি এটা নিদিলে। এতিয়া আকৌ ল'ৰাটোও বিয়া পাতিলে, সেয়াও পাৰ্টি নিদিলে। এতিয়া তাইক মোৰ ভাগৰ পাৰ্টি লাগে। দিম মই পাৰ্টিৰ ল'ৰাটো। সুধা চাহ আৰু আজি দেই, বেয়া নাপাবা আৰু দেই। নাই নব, কেলৈ বেয়া পাম বাৰু? গাখীৰ চাহ হ'লে মানে মোৰ সুধা চাহেই হৈ যায়। চাহ খোৱা, ঠাণ্ডাই হ'বগৈ এতিয়া। খাইছোঁ দিয়ক। নবৌৰ হাতৰ চাহকণ কিন্তু ক'ব লাগিব দেই, বৰ ভাল লাগে খাই। একদম মূৰৰ বিষ হৈ থাকিলে মানে মূৰৰ বিষ পুতুককৈ নাইকিয়া হৈ যায় পাই। হয় নেকি? তেনেহ'লে এইবাৰ পৰা মূৰ বিষালে মোৰ ওচৰলৈকে আহিবা আৰু। হয় পিছে, মই আপোনালোকক কথা এটা ক'বলৈহে আপোনালোকৰ ঘৰলৈ আহিলোঁ। কি কথা কোৱাচোন? শইকীয়ানী বোৱাৰীয়েকক দেখিছে নাই এইকেইদিন পিছে? কেলৈ, কি হ'ল? দেখিছোঁ, ঠিকে আছে, কিনো হ'ল? ক'বলৈ বাহিৰলৈ ফুৰিবলৈ যোৱা নাই জানো সিহঁতিবোৰ? গৈছে। তাত যে ফটোবোৰ দেখিছেনে নাই? ফেচবুকত যে ফটো দিছে, কাপোৰবোৰ পিন্ধি আমাৰ যে দেখিয়ে লাজ লাগিছে পাই। কেনেকুৱা কাপোৰনো পিন্ধিছে? চাদৰ মেখেলা পিন্ধি একপিও ফটো নাই দিয়া। চাদৰ মেখেলা পিন্ধি চব চুইজাৰ, লং পেণ্ট, চাৰ্ট। ৰাম, মানে আৰু ক'বলৈ আৰু একো বাকীয়ে নাই আৰু। এইফালে আকৌ শাহুৱেকৰ কথা কি নাচাবা। শাহুৱেকে দেখিছেনে নাই ফটোবোৰ পিছে? দেখিছে, নেদেখাকৈ থাকিবনে? শাহুৱেকৰো ফেচবুক আছে নহয়। এটা কথা পিছে শৰ্মানী, বেয়া নাপাবা, তোমাক কৈছোঁ। শাহুৱেকে যদি একো আপত্তি কৰা নাই, তেনেহ'লে তুমি মই তাত মাতি একো লাভ নাই নহয়। কিবা লাভ আছে জানো? শাহুৱেকে পিন্ধিবলৈ দিছে, শহুৱেকে পিন্ধিবলৈ দিছে, তাত তোমাৰে মোৰে কি কথা আছে ক'বলৈ? নহয় আৰু দিয়কচোন, কথাটো কিবা লাগে ন। এনেকুৱা আৰু পিন্ধিব নালাগে আৰু। আমাৰতো ক'বলগীয়া বাৰু একো নাই। তথাপিও আপুনি বোলো গম পাই নাই, আপোনাক কথাটো কৈ থৈ যাওঁ। এইবোৰ কথা ঘৰে গৈ আলোচনা কৰা কথা নহয় শৰ্মানী। এইবোৰ তোমাৰো ল'ৰা আছে, কাইলৈ তোমাৰো বোৱাৰী হ'ব। কাইলৈ তোমাৰো ছোৱালী আছে, তোমাৰো ছোৱালী তেনেকৈ ফুৰিবলৈ যাব। গতিকে তোমাৰ ল'ৰা বোৱাৰীক বা ছোৱালীক যদি কোনোবাই তেনেকৈ গাই কথা তোমাৰ জানো বেয়া নালাগিব? হয়, কথাটো নোহোৱাও নহয় বাৰু। বাদ দিয়ক সেইবোৰ। হেৰি নহয়, আপোনালোকৰ টুটুকনৰ কাৰণে এতিয়া বিয়া বাৰু ঠিক কৰিব হ'ল আৰু। চাকৰি তাকৰি হ'লেই যেতিয়া। তাকেহে বিয়াখন ঠিক কৰিব লাগিব আৰু। চাকৰিটো কৰকচোন 6-7 মাহমান, তাৰপিছত আকৌ ছোৱালী এজনী চাই বিয়া চিয়া পাতিব লাগিব আৰু লাহেকৈ। আকৌ তুমিও তেনেকৈ গুণ গাবহি লাগিব নহয়, চবৰে ঘৰে গৈ পেলাই চাহৰ জুতি লৈ নে কি কোৱা শৰ্মানী? আপুনি মোক তেনেকৈহে ক'লে নেকি? মই আকৌ সেইটো হেৰিত কোৱা নাছিলোঁ বাৰু। হ'ব বাৰু দিয়ক, আপোনাৰ ল'ৰা, আপোনাৰ কথা। আপুনি বিয়া পাতে নাপাতে, বোৱাৰী আনে নানে, সেইটো আপোনাৰ কথা আৰু। মইনো তাত কি ক'ম আৰু। হ'ব দিয়ক বাৰু, ময়ো যাওঁ, মোৰ অলপ কাম আছে। যোৱা বাৰু, আকৌ আহিবা এনেকৈ সময় মিলাই। তাই চাহৰ জুতি লৈ লোকৰ ঘৰত বদনাম গাবলৈ আহিছে। তাই আৰু এই গুণটো নগ'ল আৰু। এইটো আৰু গাঁৱৰ গোটেই চিচি কেমেৰাটোৱে আৰু।
হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। গতিকে আপোনালোকৰ গাঁৱতে এনেকুৱা কোনোবা CC কেমেৰা আছে যদি প্লিজ জনাই দিব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ কাৰণে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু আহি আছে ইয়াৰ নেক্সট পাৰ্টটোলৈ।